जय हनुमान ज्ञान गुण सागर जय के पीछे लोग जागर কোন হয় কোন হয় মই ভয় নকৰো আকৌ দেই তই কেলা সেই চুকটো তোমাক কেলে কান্দি আছ মুখৰ আগত আহি কান্দিব নোৱাৰ নে সেই চুকটোহে তোৰ কেলা ফিলিংছটো আহে কি হলনো কেলে কান্দিছ গাৰ্লফ্ৰেণ্ডে ফোন কৰিছিলে তাইৰ বাপেক মাক হেনো 3 দিনৰ কাৰণে শ্বিলং যাব তাই ঘৰত অকলে থাকিব তো প্ৰব্লেমটো কি ৰাতি ভিডিঅ' কল কৰিব কৈছে কিবা দেখাব বোলে কি দেখাব তই যি ভাবি আছ সেইবোৰেই আৰে সেইটো ভাল খবৰহে তই কান্দিছ কিয় নেকি বেলেগৰ লগত ৰিলেশ্যনত আছে নহয় অ' তো তোৰ ৰিচাৰ্জ নাই আছে তই চাগে তাইৰ ওচৰলৈ যাম বুলি কৈছিলি তাই মানা কৰিলে তেন্তে কান্দিছ কিয় কিপেড ফোন কেলা মই বাৰু কেনেকে ভিডিঅ' কল কৰিম কচোন তোৰ আগৰ ফোনটো কি কৰিলি লেটিঙলৈ লৈ গৈছিলো কেলা হাতৰ পৰা পিছলে গাঁতটোতে সোমাই থাকিলে সেইকাৰণে তোৰ চালা দিনৰ দিনটো ভাগৰুৱা লাগি থাকে হে চালা মোবাইলটো লেটিঙলৈ নি পেলাই টিলিঙা বজাই থাক তাইক মোৰ ফোনত ভিডিঅ' কল কৰিবলৈ কবি দেই পগলা নেকি তই তেন্তে দা মোবাইল এটা কিনি লৈ আগে মোৰ ওচৰত ইমান পইচা নাই অ আৰে তই টেনচন নলবি ৰাধে জিন্দাবাদ মানে আই মোবাইল যোৰহাট ইয়াত ছেকেণ্ড হেণ্ড আৰু অপেন বক্স মোবাইল পুৰা ষ্টক পাবি এণ্ড্ৰইডৰ পৰা আইফোনলৈকে প্লাছ এইখন দোকানত তোৰ বাই চেল আৰু এক্সচেঞ্জৰো সুবিধা আছে কিন্তু ছেকেণ্ড হেণ্ড আৰে পুৰা ট্ৰাষ্টেড প্ৰডাক্ট পাবি গেৰাণ্টি পাবি আৰু বহুত কম দামত কাষ্টমাৰক হেপি কৰি ৰাখিছে সেইকাৰণে ৰাইজৰ আশীৰ্বাদত তেওঁলোকে আৰু এখন দোকান খুলিছে কিয়ক জগ দুৱাৰত যাওঁ বল বল তই যা বল না তোক টিপিব দিম নহয় হেৎ। মই তাইক বৌ বুলি ভাবো আকৌ তাই বেয়া পাব কেলা মোবাইলটো দিম বুলি কৈছো টিপিবলৈ কেইদিনমান বল কেলা ৰখি থাকিলে